নমস্কাৰ, আপোনালোকে চাই আছে ৱাৰ্শ্বিপ ক্ৰিয়েশ্যন। আপোনাৰ যদি বেংক একাউণ্ট আছে তেনেহ'লে দেৰি নকৰি আজিয়ে আপোনাৰ বেংক একাউণ্টখন চেক কৰক। হয়তো আপোনাৰ বেংক একাউণ্টতো সোমাইছে নগদ ধন। এই উৎসৱৰ বতৰত নগদ ধন লাভ কৰি আপুনিও আনন্দ লাভ কৰিব পাৰিব। অসম গ্ৰামীণ বিকাশ বেংকত পাইছোঁ। কিমান পাইছে? 24,000 টকা পাইছোঁ নেকি। সকলোৱে নিজৰ একাউণ্টখন লৈ বেংকত গৈ ভিৰ কৰিছে একাউণ্টৰ বেলেঞ্চ চেক কৰিবৰ কাৰণে। বেংক বিষয়াসকলে একাউণ্টৰ বেলেঞ্চ চেক কৰি ভাগৰুৱা হৈ পৰিছে। তথাপি যেন ভিৰ কমাই নাই। কোনোবাই পাইছে, কোনোবাই পোৱা নাই। যিসকলে পাইছে তেওঁলোকে আনন্দ মনে ঘৰলৈ আহিছে আৰু যিসকলে পোৱা নাই তেওঁলোকে হতাশ মনেৰে ঘৰতমুখী হ'বলগীয়া হৈছে। তাৰপিছতো যেন মানুহৰ উৎসাহ আৰু ভিৰ কমা নাই, কিয়নো এই উৎসৱৰ বতৰত কিজানিবা একাউণ্টত টকা সোমাইছেই। আপুনিও দেৰি নকৰি আপোনাৰ একাউণ্টখন লৈ বেংকত যাওক আৰু একাউণ্টৰ বেলেঞ্চ চেক কৰক। হয়তোবা আপুনিও লাভ কৰিব পাৰে 20,000 পৰা 25,000 টকা। ইতিমধ্যে কেইবাজনো লোকে এই টকা লাভ কৰিছে বুলি আমাৰ হাতত নিশ্চিত তথ্য আহি পৰিছে। টকা পাইছে, আকৌ মানে মাকো পাইছে, জীয়েকো পাইছে, তেনেকুৱা পাই আছে। কোনোবা পোৱাই নাই 1 টকাও। কিমানকৈ পাই আছে? 10,000 20,000কৈ পাই আছে। কোন বেংকত পাই আছে? এই গ্ৰামীণ বিকাশ বেংকটো যেন আছে সেইটো বেংকত পাই আছে। গ্ৰামীণ বিকাশ। এতিয়া আপুনি উঠাইছে? উঠাইছে। কোন বেংকৰ পৰা উঠাইছে? গ্ৰামীণ বিকাশ। হয়, টকা মানুহে লাভ কৰিছে আৰু এই তথ্য তেওঁলোকে কেমেৰাৰ আগত প্ৰকাশ কৰিছে কোনে কিমান টকাকৈ লাভ কৰিছে। কিন্তু আচল কথাটো হ'ল এই টকা ক'ৰ পৰা আহিছে, কোনে দিছে, কিয় দিছে, কাক দিছে তাৰ কোনো নিৰ্দিষ্ট তথ্য নাই। বিশেষকৈ অসম গ্ৰামীণ বিকাশ বেংকত এই ধৰণৰ উজান উঠিছে বুলি ৰাইজে প্ৰকাশ কৰিছে। স্ক্ৰীণত যিটো দেখা পাইছে আপোনালোকে, তাতো যিকেইজনে ধন লাভ কৰিছে এই আটাইকেইজনে অসম গ্ৰামীণ বিকাশ বেংকৰ পৰাই এই ধন লাভ কৰিছে বুলি জনাইছে। ৰিপৰ্ট ৱাৰ্শ্বিপ ক্ৰিয়েশ্যন।